হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু এতিয়া আছোঁ মই মানে একদম পিহালি চাপৰিত। আৰু এইফালে দেখিছে ৰ'দ কেনেকুৱা দিছে, গমেই পাইছে কেনেকুৱা কাৰা ৰ'দ দি আছে। এয়া ৰ'দত আহি ওলাবই নোৱাৰি। আৰু এইফালে মই কোনডোখৰত আছে আপোনালোক ধুনীয়াকৈ ভিডিঅ'টোত দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। 3-4 দিন মান হৈ গ'ল একেৰাহে ৰ'দ দি আছে, কিন্তু এটা জেগা আপোনালোক দেখাম চাব। এইটো মানে চাপৰি গোৱা হয় এইটো। আৰু এইটো ৰাস্তা আৰু ধৰি লওক এই ৰাস্তাটো ইমান ৰ'দতো একদম ফৰফৰীয়া নহয়, দেখিছে নাই? এইফালে তলেদি পানী ওলাই থাকে। তলেদি পানী ওলাই এনেকৈ কৰি এইফালে পূৰা পানী বৈ গৈ থাকে মানে। আৰু এতিয়া সৌখন দেখিছে, সেইখন হৈ গ'ল চাপৰি। আৰু বলকচোন চাপৰিখন এনেই এপাক আপোনালোক দেখাই আনো। আৰু ৰ'দত একদম এইটো খুব ধুনীয়া সুন্দৰ শান্তি পৰিৱেশ, ছাঁ জেগা মানে পূৰা। আৰু এতিয়া গৈ আছোঁ চাপৰিলে, বলক। চিকনা পৰেগা চ' নাইচ ভিউ পইণ্ট। হৈ গ'ল আমাৰ লোকেল ব্ৰইলাৰ। এইফালে দেখিছে পানী হৈ আছে, আৰু চাপৰিত ধুনীয়াকৈ চাপৰিত পূৰা পানী বাঢ়ি আছে। চুইচগেটৰ পানী খুলি দিছে চাগে, পানী বাঢ়ি আছে। অলপ পিছত দেখিব আৰু ধুনীয়াকৈ। আজি গৰমটো জোখতকৈ অধিকেই বেছি দিছে, আৰু সেই বুলি ভাবি চাপৰিলৈ ওলাই আহিছিলোঁ। আৰু চাপৰিত চাওক না, ইমান ধুনীয়া এটা সুন্দৰ ছাঁ জেগা। আৰু এনেকুৱা ছাঁ জেগাকণ পালে একোৱেই নালাগে আৰু। ৰ'দৰ কাৰণে চাপৰিলৈ যাব নোৱাৰিলোঁ মানে ব্ৰহ্মপুত্ৰ ছাইডে। আৰু নেক্সট দিনা গৈ আছোঁ, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, গম পাব। আজি বতৰটো খুবেই ভাল, মানে ৰ'দো ইমান দিয়া নাই, গৰমো ইমান পৰা নাই। আৰু গৈ আছোঁ সেই বুলি ভাবি চাপৰিলৈ। আৰু হাতত পানী বটল এটা লৈ গৈছোঁ, যিহেতু চাপৰিলৈ গৈ আছোঁ, পিয়াহ লাগিব পাৰে, সেইকাৰণে পানী বটল এটা লৈ লৈছোঁ। আৰু এইফালে আছে আমাৰ লগত সোনটিদা। এই সোনটিদাই মই গৈ আছোঁ এতিয়া চাপৰিলৈ। আৰু এই নদীখন যে দেখিছে, এই নদীখন হ'ল বিহালী নদী। আৰু এই নদীখন এতিয়া দেখিছে নহয়, পানী নাই। আৰু অলপ পিছত চাবচোন, মানে ঢল আহি আছে, অলপ পিছত চাব পানী খুবেই বাঢ়ি যাব নদীখনত। চাওকচোন বাৰু, মই ভিডিঅ'টো বনাওঁতে কৈছিলোঁ সেই নদীখনৰ কথা, পানী ঘপককৈ বাঢ়ি যায় বুলি। আৰু চাওকচোন না, লগে 1-1.5 ঘণ্টাৰ পিছতে চাওকচোন, নদী গোটেই পানীয়ে ফুল হৈ গ'ল। ভিডিঅ'টো একদম শ্বৰ্টকৈ বনাইছোঁ, মানে একেদিনাই ভিডিঅ'টো কমপ্লিট কৰিবলৈ পৰা নাই। সেইকাৰণে 3 দিন লাগি গ'ল ভিডিঅ'টো কমপ্লিট কৰিবলৈ। আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে। যোৱাকালি ভিডিঅ' বনাই থাকোঁতে নদী পানী খুবেই বাঢ়ি গৈছিলে, আৰু আজি চাওকচোন পানী একদম, নদী পানী নাই, শুকাই গৈছে মানে একদম। আৰু কথা কৈ কৈ একদম ব্ৰহ্মপুত্ৰৰ কাষেই পালোগৈ। আৰু এতিয়া আমি য'ত আছোঁ মানে, এইখন মানে কাজিৰঙা এৰিয়া কয়। আৰু সেই সৰুখন দেখিছে, এইখন ব্ৰহ্মপুত্ৰ। আৰু ব'লকচোন ওচৰৰ পৰা এবাক চাই আহোঁ। ব্ৰহ্মপুত্ৰৰ পানী বাঢ়িছিল যদিও মানে একে ৰাতিতে পানী শুকাই গ'ল। আৰু চাওকচোন ইয়াত কিমান বালি পেলাই থৈ গৈছে, একদম দূৰ দূৰণিলৈকে একদম বালি পেলাই গৈছে। ভিডিঅ'টো ইমানখিনি আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব।